তাৰ পিছত কি হ'ল? অধ্যায় 2। এবাৰ মহাৰাজ আকবৰৰ বৰ অসুখ হ'ল। অসুখৰ ফলত তেওঁৰ ৰাতি টোপনি নাহে। ৰাজবৈদ্যই আহি বহুতো দৰৱ দিলে, পিছে কোনো লাভ নহ'ল। মহাৰাজৰ চকুত টোপনি লেশমাত্ৰও নাই। যি সময়ত সমগ্ৰ পৃথিৱী নিদ্ৰামগ্ন, সেই সময়ত মহাৰাজ নিদ্ৰাহীনভাৱে বিচনাত পৰি থাকে। এনেদৰে পৰি থাকি মহাৰাজৰ বৰ আমনি লাগিল। তেওঁৰ এটা বৰ ডাঙৰ চখ আছিল সাধু শুনাৰ। সেয়েহে তেওঁ ঠিক কৰিলে যে এনেদৰে পৰি থকাতকৈ সাধু শুনিয়েই সময় পাৰ কৰা ভাল। সাধু শুনিলে কিজানি টোপনি আহে। মহাৰাজৰ ইচ্ছা অনুসৰিয়ে সেইদিনাৰ পৰা প্ৰতি ৰাতি এজনকৈ মানুহ আহি আকবৰক সাধু শুনাবলৈ ল'লে। প্ৰতিটো সাধুৰ অন্তত মহাৰাজে সোধে, তাৰ পিছত কি হ'ল? সাধু শেষ যেতিয়া তাৰ পিছত আৰু কি হ'ব? সাধু কওঁতাজনে একো উত্তৰ দিব নোৱাৰে। এইদৰে প্ৰতিটো কাহিনীৰ অন্তত সোধা মহাৰাজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা বাবে মহাৰাজে সাধুটো অসম্পূৰ্ণ বুলি কৈ আন সাধু শুনিব বিচাৰে। মহাৰাজৰ কাৰ্যত সাধু কওঁতাসকল অতিষ্ঠ হৈ বীৰবলৰ ওচৰ চাপিল। বীৰবলে তেওঁলোকক আশ্বাস দিলে। পিছদিনা ৰাতি বীৰবল গ'ল সাধু শুনাবলৈ। আন দিনৰ দৰেই কাহিনীৰ অন্তত মহাৰাজে সুধিলে, তাৰ পিছত কি হ'ল? বীৰবলে তাৰ উত্তৰ আন এটা কাহিনী আৰম্ভ কৰিলে। এখন হাবিৰ কাষত এটা অকলশৰীয়া প্ৰজাত এজন খেতিয়কে বাস কৰিছিল। তেওঁ খুব সাহসী আছিল। সেইকাৰণে অকলশৰে থাকিও তেওঁৰ ভয় নালাগিছিল। কেৱল পথাৰতেই নহয়, ঘৰৰ কাষলৈকে তেওঁ ধান খেতি কৰিছিল। ভালদৰে যত্ন লোৱাৰ বাবে তেওঁৰ উৎপাদনো ভাল হ'ল। পিছে কি হ'ল? হাবিৰ কাষত ঘৰ হোৱাৰ বাবে বহুতো চৰাই আহি তেওঁৰ শস্য নষ্ট কৰেহি। সেইকাৰণে মানুহজনে ডাঙৰ ডাঙৰ কলহ আনি তাত ধানবোৰ ভৰাই মুখখন ভালদৰে বন্ধ কৰি থলে। কিন্তু তাৰে এটা কলহৰ বাওঁকাষে এটা সৰু ফুটা আছিল। চৰাইজাকে সেই ফুটাটো দেখিলে। সিহঁতৰ এটা চৰাই আহি তাৰে এটা ধান উলিয়াবলৈ চেষ্টা কৰিলে। তাৰ পিছত কি হ'ল? আকবৰে সুধিলে। কি আৰু হ'ব? চেষ্টা কৰোঁতে কৰোঁতে ফুটাটো অলপ বহল হ'ল। তাৰ পিছত কি হ'ল? তাৰ পিছত সি ধান এটা ঠোঁটত লৈ উৰি গ'ল। তাৰ পিছত কি হ'ল? তাৰ পিছত আন এটা চৰাই আহিল। সিও বহুত চেষ্টা কৰিলে। তাৰ পিছত কি হ'ল? বহুত চেষ্টা কৰাৰ পিছত সিও এটা ধান ঠোঁটত ল'বলৈ সক্ষম হ'ল। তাৰ পিছত কি হ'ল? সিও ধানটো ঠোঁটত লৈ উৰি গ'ল। তাৰ পিছত কি হ'ল? তাৰ পিছত তৃতীয় চৰাইটো আহিল। সিও ফুটাটোত ঠোঁটটো সুমুৱাবলৈ চেষ্টা কৰিলে। বীৰবল, ধান নিবলৈ আৰু কিমান চৰাই আহিব? মহাৰাজ, এতিয়ালৈকে 3টা চৰাইহে আহিছে। চৰাইৰ জাকটোত সৰ্বমুঠ 525টা চৰাই আছে। সিহঁতৰ ধান নিয়া কেতিয়া শেষ হ'ব? যেতিয়া আপুনি তাৰ পিছত কি হ'ল বুলি সোধা বন্ধ কৰিব তেতিয়া। বীৰবলৰ কথা শুনি মহাৰাজে নিজৰ ভুল বুজিব পাৰিলে। তেওঁ আৰু কাহিনী শুনিবলৈ নিবিচৰা হ'ল। সেইদিনাৰ পৰা তেওঁৰ টোপনিও ভালদৰে আহিবলৈ ধৰিলে।